প্ৰেজ দ্য লৰ্ড। পুনৰবাৰ আপোনালোকৰ ওচৰলৈ ঈশ্বৰৰ বাক্যলৈ আহিছোঁ। আপোনালোকে জানানে পিতৰে কেনেকৈ সাগৰৰ ওপৰত খোজ কাঢ়িব পাৰিছিল? তেওঁৰ লগত কি আছিল যে তেওঁ যীশুৰ কাষলৈ সাগৰৰ পানীৰ ওপৰত গৈছিল? কি আচৰিত ঘটনা, যিটো আমি ভাবি নাপাওঁ। হয় বন্ধুসকল, পানীৰ ওপৰেদি এজন মানুহে খোজ কঢ়াটো সাধাৰণ বিষয় নহয়, অসম্ভৱ। আহক আমি জানো। প্ৰিয়সকল, পিতৰৰ লগত একো নাছিল, মাত্ৰ আছিল এটা বিশ্বাস। হয় বন্ধুসকল, পিতৰৰ এনে এটা বিশ্বাস আছিল যে তেওঁ যীশুৰ নামত পানীৰ ওপৰেদি খোজ কাঢ়িব পাৰিম আৰু প্ৰভুলৈ গৈ পাম। ঠিক তেনেকৈ তেওঁ পানীৰ ওপৰত খোজ কাঢ়িব পাৰিছিল। পিতৰে বিশ্বাসৰ যোগেদিহে এই কৰ্ম কৰিব পাৰিছিল। মোৰ প্ৰিয় বান্ধৱ-বান্ধৱীসকল, এটা কথা আমি জনা উচিত যে আমি সাগৰৰ ওপৰত খোজ কাঢ়ি আছোঁ। যিটো আমি পৃথিৱীত আছোঁ, এইটো এটা পাপ সাগৰৰ সমান। এই জগতত বিনা বিশ্বাসেৰে ঈশ্বৰৰ ৰাজ্যলৈ গৈ পোৱাটো অসম্ভৱ। প্ৰত্যেকজন খ্ৰীষ্টৰ বিশ্বাসীয়ে এতিয়া বৰ্তমান সাগৰৰ ওপৰত খোজ কাঢ়ি আছোঁ। এটা পাপ সাগৰৰ লগত তুলনা দিয়া হৈছে এই জগতক। এই জগতত কি নাই আমি যদি চাওঁ, বহুত পাপ কাৰ্যবিলাক আমি দেখিবলৈ পাওঁ জগতৰ। প্ৰথমত আছে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, মূৰ্তি পূজা, মায়া কৰ্ম, বিবাদ, খং, ৰাগ, বিৰোধ, মত্ততা, মতলীয়া হৈ হাই কাজিয়া কৰা। এইবিলাকৰ নিচিনা বহুত জগতত পাপবিলাক আছে, য'ত আমি বিশ্বাসৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম। প্ৰিয়সকল, আমি পাপ সাগৰ বুলি এই জগতক ক'ব পাৰোঁ। আমি বিনা বিশ্বাসেৰে ঈশ্বৰৰ ৰাজ্যলৈ গৈ পাব পাৰিমনে? পিতৰৰ দৰে যীশুৰ ওচৰলৈ গৈ পাব পাৰিমনে? প্ৰিয়সকল, যেনেকৈ পিতৰে পানীৰ ওপৰত গৈ থাকোঁতে সৰু সুৰা ধুমুহালৈ ভয় পাইছিল আৰু পানীৰ তলত ডুবি গৈছিল, ঠিক তেনেকৈ আমিও পাপত ডুবি যাব পাৰে। কিন্তু পিতৰৰ দৰে প্ৰভু যীশুক মাতিব লাগে, প্ৰভু মোক উদ্ধাৰ কৰা, মোৰ পাপ ক্ষমা কৰা, মই পাপ সাগৰত ডুবি গৈছোঁ। তেতিয়া আমাৰ উদ্ধাৰকৰ্তা প্ৰভু যীশুৱে উদ্ধাৰ কৰিব। আমি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসত থাকি জগতৰ মায়ামোহৰ পৰা পৃথকে থাকিব লাগিব। আমি টকা পইচাৰ অভাৱত বিশ্বাসক এৰি দিব নালাগে। আমি অভাৱলৈ ভয় কৰিব নালাগে। মানুহে নিন্দা ঠাট্টা কৰিব পাৰে, হাঁহিব পাৰে, তেওঁ খ্ৰীষ্টান হৈ পাগল হ'ল। সিফালে নাচাই অকল যীশুক চাই স্বৰ্গৰ আনন্দক সুঁৱৰি আগবাঢ়িব লাগে। নহ'লে আমি পাপ সাগৰত ডুবি মৰি যাম আৰু ঈশ্বৰৰ ৰাজ্যলৈ গৈ নাপাম। ধন্যবাদ। আমেন।